हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल। तो बेस मैं जो কথা ক'বলৈ লৈছোঁ এনেকুৱা এপ্লিকেশ্যন বিষয়ে যিটো এপ্লিকেশ্যন ভাৰত চৰকাৰে দুদিন পূৰ্বে লঞ্চ কৰিছে। আপোনালোকে দেখা পাইছে বা বহুতো চাই আছে নিউজে যে ভাৰতত এতিয়া কি পৰিস্থিতি চলি আছে, কৰোণা ভাইৰাছৰ দিন দিন বাঢ়ি যায় আছে, অসমতো বহুতো কেছ পোৱা গৈছে এতিয়ালৈকে, ঠিক আছে। তাৰপিছত সেইকাৰণে ভাৰত চৰকাৰে এটা সিদ্ধান্ত লৈছে, এই সিদ্ধান্ত লৈছে আৰু ইয়াৰ বাবে এটা এপ্লিকেশ্যন লৈছে যিটো আপোনাৰ লোকেশ্যনৰ সহায়ত বা আপোনাৰ জিপিএছৰ সহায়ত আপোনাৰ ওচৰৰ পাজৰে যদি কোনো কৰোণা ভাইৰাছৰ আক্ৰান্ত ব্যক্তি, ঠিক আছে, কৰোণা ভাইৰাছত আক্ৰান্ত হোৱা ব্যক্তি যে আপোনাৰ ওচৰ পাজৰ আহি দিলে আপনি এই এপ্লিকেশ্যনটোত আপনি নোটিফিকেশ্যন পাব, নোটিফিকেশ্যন পাব আপনি সুৰক্ষিত হ'ব পাৰিব, আপনি সচেতন হৈ থাকিব পাৰিব, ঠিক আছে। তো এপ্লিকেশ্যনটো কি আৰু এপ ক'ৰ পৰা ডাউনলোড কৰিব আৰু ই কেনেকৈ কাম কৰে সকলো জনাব এই ভিডিঅ'টো। তাৰপিছত আপুনি ভিডিঅ'টো সম্পূৰ্ণ চাওক। লিংক পাব, ক্লিক কৰাৰ পাছত এটা এপ্লিকেশ্যন আহিব, যিটো এপ্লিকেশ্যনৰ নাম হৈছে আৰোগ্য সেতু, ঠিক আছে। এনেকুৱা এটা এপ্লিকেশ্যন আহিব, আপুনি ইয়াতে ইনষ্টল বুলি অপশ্যন আছে, ইয়াতে ইনষ্টল কৰি ক্লিক কৰিব, ঠিক আছে। এইটো থাৰ্ড পাৰ্টি এপ্লিকেশ্যন বহুত থাকে, বহুতো ফেক এপ্লিকেশ্যন থাকে, চ' আপুনি মোৰ দিয়া ডিছক্ৰিপশ্যনৰ লিংকৰ পৰাই ইনষ্টল কৰিব ইয়াক ছিকিউৰিটি পাৰপাছৰ কাৰণে, ঠিক আছে। ওপেন আছে, ওপেনটো ক্লিক কৰিব, ক্লিক কৰাৰ পাছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচ হোৱাৰ পাছত ইয়াতে আপোনাৰ 11টা লেংগুৱেজ দিয়া আছে, আপোনাৰ যিটো লেংগুৱেজ আপুনি বুজি পায়, ঠিক আছে, সেইটো লেংগুৱেজ আপুনি চিলেক্ট কৰিব, লেংগুৱেজৰ পৰা এনেকৈ ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াতে নেক্সট যিটো অপশ্যন আছে, ঠিক আছে, এই নেক্সট অপশ্যন ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এইবিলাক আপোনাৰ কিছুমান নিয়ম দিয়া আছে, নিয়মবিলাক আপুনি পঢ়ি চাব, বেছি ভালকৈ বুজি পাব কৰোণা ভাইৰাছৰ ক্ষেত্ৰত কি কৰিব লাগে, কৰিব নালাগে, ঠিক আছে। তাৰপিছত ইয়াতে ৰেজিষ্টাৰ যিটো আপোনাৰ অপশ্যন আছে, ৰেজিষ্টাৰ অপশ্যন নাও ইয়াতে ক্লিক কৰিব, ঠিক আছে। এইবিলাক যে টাৰ্মছ এণ্ড কণ্ডিশ্যন আপুনি পঢ়ি চাব, পঢ়ি চাই লৈ আপুনি ইয়াতে আই এগ্ৰি কৰাৰ লগে লগে ইয়াতে এলাউ কৰি দিব, এইটোক এলাউ কৰি দিয়াৰ লগে লগে আপোনাৰ কিছুমান ডিটেইলছ দিব লাগিব, ঠিক আছে। ডিটেইলছ দিব লাগিব, আগতে আপোনাৰ প্ৰথমে দিব লাগিব ফোন নম্বৰ, ঠিক আছে। আপোনাৰ ফোন নম্বৰ দিয়াৰ পাছত আপুনি এইটো ছাবমিটটো ক্লিক কৰাৰ আগতে আপুনি যদি জানিব বিচাৰে যে ফোন নম্বৰটো কিয় দিব লাগে, তাৰ কাৰণে আপুনি ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাৰ কি কি টাৰ্মছ এণ্ড কণ্ডিশ্যনত আপোনাৰ ফোন নম্বৰটো লোৱা হৈছে এইবিলাক ইয়াতে লিখি দিয়া হৈছে, ঠিক আছে। ইয়াৰ কাৰণে আপুনি কি কৰিব, আই আণ্ডাৰষ্টেণ্ড ইয়াতে ক্লিক কৰিব। যদি আপুনি এগ্ৰি হোৱাৰ লগে লগে আপোনাৰ ইয়াতে নেক্সট আপুনি ছাবমিটত ক্লিক কৰিব। ছাবমিট ক্লিক কৰাৰ লগে এটা OTP আহি ঠিক আছে। OTPটো আপোনাৰ অলপ লেট হ'ব কিছুমান টাইমত, কিন্তু ট্ৰেফিক বহুত হৈছে, চবেই ইনষ্টল কৰি আছে, এইটো ইউজ কৰি আছে, চ' অলপ দেৰি হ'ব পাৰে, আপুনি অলপ ৱেইট কৰি লওক। তো ফ্ৰেণ্ডছ OTPটো অহাৰ লগে লগে আপোনাৰ এইটো অট'মেটিকলি ভেৰিফাই হোৱাৰ নেক্সট পেজ যিটো আছে আপোনাৰ মেইন এপ্লিকেশ্যনটো অ'পেন হ'ব। এপ্লিকেশ্যনটো অ'পেন হোৱাৰ লগে লগে আপোনাৰ ইয়াতে কিছুমান ডিটেইলছ দিব লাগিব। ডিটেইলছ আপোনাৰ জেণ্ডাৰ, ঠিক আছে, জেণ্ডাৰ যিটো আপুনি জেণ্ডাৰ চিলেক্ট কৰিব, মেল, আৰু আপোনাৰ নামটো দিব, ঠিক আছে। নামটো মই দি দিছোঁ। তাৰপাছত আপোনাৰ বয়সটো দি দিব। তাৰপিছত আপোনাৰ প্ৰফেশ্যনেল কি আছে, ঠিক আছে, আপুনি কি কাম কৰে। ইয়াৰ পিছত স্ক্ৰীন এটা যদি আপোনাৰ মেটছ হয় তেতিয়াহ'লে আপুনি ইয়াতে চিলেক্ট কৰিব। চিলেক্ট কৰিলে আপুনি নান এইটো এখন আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ 30 দিনৰ ভিতৰত আপুনি যদি অন্য দেশলৈ ঘূৰিব গৈছিল, ঠিক আছে, ইয়াতে যিবিলাক দিশ আছে দেশত যে আপুনি ঘূৰিব গৈছিল তেতিয়াহ'লে চিলেক্ট কৰিব, আৰু যদি যোৱা নাই তেতিয়াহ'লে নান ক্লিক কৰিব। ক্লিক কৰাৰ লগে ইয়াতে অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পাছত ইয়াতে ৰেডি টিক মাৰ্ক কৰি আমি ছাবমিট অপশ্যনত ক্লিক কৰি দিব। COVID-19 হেল্পলাইন চেণ্টাৰ যিটো আছে, ঠিক আছে, প্ৰথমত যিটো অপশ্যন আছে এই অপশ্যন ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো ষ্টেট ৱাইজ যিবিলাক হেল্পলাইন নম্বৰ আছে, ঠিক আছে, মেডিকেল হওক বা ইমাৰ্জেঞ্চি চিটুৱেশ্যন যিবিলাক নাম্বাৰ আপুনি কল কৰিব, ঠিক আছে। কল কাৰণে সকলো নাম্বাৰে দি আছে, অন্ধ্ৰ প্ৰদেশ, অৰুণাচল প্ৰদেশ, আছাম, বিহাৰ, এইবিলাক চব দি আছে, ঠিক আছে। ইয়াৰ পৰা আপুনি কল কৰিব পাৰিব। তো ইয়াৰ পাছত আপুনি পাব চেল্ফ এচিভমেণ্ট টেষ্ট, ঠিক আছে। চেল্ফ এচিভমেণ্ট টেষ্টত আপুনি নিজে প্ৰমাণ কৰিব পাৰিব বা প্ৰুভ কৰিব পাৰিব যে আপুনি কৰোণা ভাইৰাছতো আক্ৰান্ত হৈছে নেকি, বা আপোনাৰ কিবা চান্স আছে নেকি হোৱাৰ কাৰণে, ঠিক আছে। ফাৰ্ষ্ট টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে, এইটো আপোনাৰ জেণ্ডাৰ চিলেক্ট কৰিব, ঠিক আছে। জেণ্ডাৰ চিলেক্ট কৰাৰ লগে লগে আপোনাৰ বয়সটো দি দিব, কিমান বয়স দিয়াৰ পাছত আপুনি ইয়াতে নেক্সট ক্লিক কৰিব। নেক্সট ক্লিক কৰাৰ লগে লগে আপোনাৰ কিছুমান ইয়াতে যিটো অপশ্যন আছে, ঠিক আছে, আপোনাৰ জ্বৰ বা কিবা হৈ আছে নেকি বৰ্তমান যিটো অৱস্থাত, সেইটো যদি হৈ আছে তেতিয়াহ'লে আপুনি ইয়াতে ক্লিক কৰিব। তাৰপিছত নাই যদি ইয়াতে এইটো ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ নেক্সট অপশ্যন এটা আহিব। নেক্সট অপশ্যন অহাৰ লগে লগে আপোনাৰ আৰু কিছুমান হাৰ্ট ডিজিজ বা কিছুমান লাঞ্চৰ প্ৰব্লেম কিবা হৈ আছে নেকি সেইবিলাক সুধিব। আপোনাৰ যদি একো প্ৰব্লেম নাই তেতিয়া আপুনি এইটো ক্লিক কৰিব। ক্লিক কৰাৰ লগে নেক্সট আৰু এটা অপশ্যন আহিব। আপুনি যদি 14 দিন আগত আপুনি যদি অন্য দেশত ঘূৰিব গৈছিল, ঠিক আছে, তেতিয়াহ'লে আপুনি ইয়েছ বুলি ক্লিক কৰিব, আৰু যদি যোৱা নাই তেতিয়াহ'লে ন' ক্লিক কৰিব। প্ৰথম যিটো অপশ্যন আছে সেই অপশ্যনটোত লিখা থাকিব যে আপুনি কোনো COVID-19 পজিটিভ ব্যক্তিৰ ওচৰলৈ গৈছিল নেকি আপুনি, ঠিক আছে, সেইটো গৈছিল। ছেকেণ্ডটো হৈছে আপুনি যদি এজন ডক্তৰ হয় আৰু যদি কোনো পজিটিভ ব্যক্তিৰ ওচৰলৈ গৈছিল তেতিয়াহ'লে আপুনি সেইটো ছেকেণ্ডটো ক্লিক কৰিব, আৰু যদি নহয় তেতিয়াহ'লে আপুনি লাষ্টটো ক্লিক কৰিব, ঠিক আছে। তাৰপিছত এইবিলাক সকলো ফিল আপ কৰাৰ পিছত আপোনাৰ লাষ্ট এটা ৰিজাল্ট আহিব, যিটো ৰিজাল্ট আপোনাক কোৱা হ'ব যে আপুনি COVID-19 পজিটিভ নে বা আপুনি কিবা ৰিস্ক আছে নে আপোনাৰ, ঠিক আছে।
এনেকুৱা এটা লাষ্টত ৰিজাল্ট আহিব ঠিক আছে মোৰ এটা আহিছে ইউৰ ইনফেকশ্যন ৰিস্ক ইজ ল' ঠিক আছে এনেকুৱা এটা অপশ্যন আহিব আপুনি তাৰ পৰা আপুনি জানিব পাৰিব আপুনি কাৰণ ইয়াতে যদি ৱেবছাইট যিটো দিয়া আছে ঠিক আছে ৱেবছাইট আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ আধা যিটো ডিটেইলছ আছে সেইবিলাক আপুনি জানিব পাৰিব তো নেক্সট অপশ্যন আপোনাৰ পাব ইয়াতে তলত আছে এটা যে লাৰ্ণ মোৰ এবাউট ঠিক আছে COVID-19 আপুনি যদি COVID-19 বিষয়ে ইয়াতকৈ বেছি জানিব বিচাৰে তেতিয়া ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগে কিছুমান ইয়াতে আৰ্টিকেল আছে ঠিক আছে আৰ্টিকেল যিটো PDF ফাইলত পাব আৰ্টিকেলবিলাক আপুনি ডাউনলোড কৰিব পাৰিব আপুনি ঘৰতো দেখাব পাৰিব যে এনেকুৱা বস্তু আপুনি ইউজ কৰিব লাগে কিছুমান কাম কৰিব নালাগে সেনেকুৱা এটা আৰ্টিকেল ভিতৰত দেখাই আছে ঠিক আছে COVID-19 পৰা বাচিবলৈ কি কি কৰিব লাগে আৰু কি কি কৰিব নালাগে এইটো অপশ্যন ইয়াতে পাব ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগে ইয়াতে PDF ফাইল পাব ইয়াৰ পৰা আপুনি ইয়াতে ডাউনলোড অপশ্যন আছে ডাউনলোড কৰিব পাৰিব নেক্সট আছে আপোনাৰ সেফটি ঠিক আছে সেফটিফিকেশ্যন কি কি ল'ব লাগে COVID-19 বিষয়ে আপুনি কি কাম কৰিলে COVID-19 পৰা বাচিব পাৰিব এইটো ক্লিক কৰিব ক্লিক কৰাৰ লগে ইয়াতে PDF ফাইল কিছুমান পাব ইয়াৰ পৰা আপুনি ইয়াতে ডাউনলোড কৰিব পাৰিব এইবিলাক যদি বিচাৰে ঠিক আছে নেক্সট আছে আপোনাৰ যিবিলাক লেটেষ্ট ঠিক আছে নতুন টুইট যিবিলাক আছে ধৰক লেটেষ্ট যিবিলাক টুইট কৰিছে ঠিক আছে কি কৰিব লাগে কি কৰিব নালাগে এইবিলাক চব ইয়াতে দিয়া আছে আপুনি ইয়াতে ডাইৰেক্ট এইটো শ্বেয়াৰ কৰিব পাৰিব এনেকুৱা শ্বেয়াৰ অপশ্যন ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াতে হোৱাটছআপ মেছেঞ্জাৰ ফেচবুক যিকোনো ছ'চিয়েল মিডিয়াত আপুনি শ্বেয়াৰ কৰিব ঠিক আছে ইয়াৰ কাৰণে আপুনি এইটো তলত বহুত বা PM মোদী আছে বা আসাম গভৰ্ণমেণ্টৰ আছে সকলো বস্তু ইয়াতে পাই যাব ঠিক আছে এনেকুৱা আপুনি COVID-19 পৰা বহুত ছেফ থাকিব পাৰিব ইয়াৰ কাৰণে এই এপ্লিকেশ্যনটো আপুনি যিমান পাৰে শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো যিমান পাৰে ফ্ৰেণ্ডসকলৰ মাজত শ্বেয়াৰ কৰিব এইটো বিষয়ে জানিবৰ কাৰণে ঠিক আছে আজিলৈকে এইখিনি যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু কিবা প্ৰব্লেম থাকে কমেণ্ট বক্সত জনাই দিব আৰু ভিডিঅ'টো যিমান পাৰে আপোনাৰ ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰিব কিয়নো ফ্ৰেণ্ডছ এইটো এপ্লিকেশ্যন যিমানে সকলোৱে ডাউনলোড কৰিব মানে আপোনালোকে ছেফ থাকিব কিয়নো এই এপ্লিকেশ্যনটো আপোনাৰ ন'টিফিকেশ্যন জাৰি কৰি থাকিব যে আপোনাৰ ওচৰে পাজৰে কোনো ইনফেক্টেড ব্যক্তি আহিছে বা কি ঠিক আছে তো বাই বাই জয় হিন্দ